জীৱনত এইকেইটা কথা আপোনালোকে মনত ৰাখক, উপকৃত হ'ব। জীৱনত পোৱাৰ হিচাপ ৰাখক, নোপোৱাৰ হিচাপ নাৰাখিব, আৰু আপোনাৰ তেতিয়া নোপোৱাৰ দুখো নাথাকিব। খং উঠিলে মনে মনে থাকিবলৈ চেষ্টা কৰক, এইটোৱে হৈছে খঙৰ সৰ্বোত্তম চিকিৎসা। মিছলীয়াসকলৰ আশ্চৰ্য কিছু গুণ থাকে, এওঁলোকে হাঁহি হাঁহিও মিছা কয় আৰু কান্দি কান্দিও মিছা কয়। পৃথিৱীৰ সকলোতকৈ শান্তিপ্ৰিয় ঠাই হৈছে মাৰ কোলা। পৃথিৱীৰ সকলোতকৈ সুন্দৰ দৃশ্য হৈছে শিশুৰ হাঁহি। পৃথিৱীৰ সকলোতকৈ ডাঙৰ কষ্ট হৈছে ব্যাধি। পৃথিৱীৰ সকলোতকৈ মধুৰ সম্পৰ্ক হৈছে বন্ধুত্ব। পৃথিৱীৰ সকলোতকৈ কঠিন আঘাত হৈছে বিচ্ছেদ। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ন্যায়ালয় হয় নিজৰ বিবেক। পৃথিৱীৰ সকলোতকৈ দুখৰ গল্প দুৰ্ঘটনা। পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰাৰ্থনা প্ৰভু ক্ষমা কৰা। পৃথিৱীৰ সকলোতকৈ দুৰ্লভ অৱস্থা হৈছে পৰাজিত অৱস্থা। যিজন মানুহে আপোনাক আৰু নিবিচাৰে তেওঁক জোৰ কৰি শিকলিৰে বান্ধি ৰখাৰ কোনো দৰকাৰ নাই। জোৰ কৰি মানুহক ধৰি ৰাখিব পৰা নাযায়। যিজনে যাবলৈ বিচাৰিছে তেওঁ কোনো প্ৰকাৰে হ'লেও যাবই। এইকেইটা সাধাৰণ কথা আপোনালোকে নিশ্চয় জীৱনত মনত ৰাখিব। কিছু প্ৰকাৰে হ'লেও আপোনালোক উপকৃত হ'ব।